আপুনি এতিয়া কি কৰিব? এতিয়া ইলেকশ্যনটো হৈ গ'ল, এতিয়া ঘৰতে আছো, মানে চিনেমা এটা বনাবৰ কাৰণে মানে বিচাৰি আছো যে इस सज्जन को क्या तकलीफ है भाई? क्या तकलीफ है इनको? मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। কেনেকৈ মই ইলেকশ্যনত খেলিলো, ৰাইজৰ কি কৰি আহিছে এইটো ৰাইজৰ কি কৰি আহিছে এইটোৰ কাৰণে মই এটা চিনেমা বনাবলৈ কাৰণে মই সাজু হৈ আছো। আপুনি এই চিনেমা কিয় বনাব বিচাৰে? কাক কাক চাইছে আপুনি? মই বাংলাদেশৰ হিৰো আলমক চাইছো। ভাল লাগিছে, কিয়তো যদি চিনেমা বনাব হয় মই কিয় নোৱাৰিম, মই চিনেমাও বনাম। আচ্ছা, আপোনাৰ ফিল্মত হিৰোইন আছে? নাই নাই, হিৰোইন নাই, মই হিৰোইন ল'ম আৰু যদি ৰাইজৰ আছে তেনে মোৰ লগত যোগাযোগ কৰিলে হ'ব। এতিয়াতো আমি হিৰোইন দিম বুলি কয়। ধুনীয়া ছোৱালীসকলক কি ক'ব? আপোনাৰ ফিল্মত চান্স দিব নে নাই? মই দিম, নিশ্চয় মই দিম, মোৰ লগত যোগাযোগ কৰিলে মই দিম। ছোৱালীসকলে আপোনাৰ লগত যোগাযোগ কৰিব? হয়, মোৰ লগত যোগাযোগ কৰিলে মই দিম, হিৰোইনৰ চান্সটো মই দিম। ছোৱালীক হিৰোইন বনাই দিব? হয়। আপোনাৰ ফিল্মৰ নাম কি হ'ব? এইটো জীৱন এলবাম হ'ব। खत्म, बाय बाय, टाटा, गुड बाय, गया।